हम जाने सब ज्ञानी चावल और हम ज्ञान हम जाने सब ज्ञानी सुनान हम जाने सब ज्ञानी। আৰু এয়া মণ্ডপৰ ভিতৰত সোমাই আহিলোঁ আৰু এয়া দেখিছেনে বাৰু ইমান ধুনীয়াকৈ মূৰ্তি কিবা সজাই থোৱা আছে আৰু তাকে চাই আহি আছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু দেৱীক দৰ্শন কৰি আহোঁগৈ। ইমান ধুনীয়াকৈ পেণ্ডেলটো সজাইছে দেখিছেনে বাৰু, ভাল লাগে কিবা এটা এনেকুৱা ধুনীয়া হ'লে। এয়া দেৱীক দৰ্শন কৰি আছোঁ আৰু কৰিলোঁ আৰু ফটো চটো মাৰি ল'লোঁ। এয়া তাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি প্ৰথমে চাই লওঁ আৰু এভাগ মণ্ডপতো সোমাই চাই লওঁ দেৱীগৰাকী। চ' আহি আছোঁ আৰু এতিয়া দেই ভণ্টিৰ লগত শিৱসাগৰ সাৰ্বজনীন দুৰ্গোৎসৱ। কোন কোন আহিছে বাৰু শিৱসাগৰলৈ জনাও আহা কমেণ্টত। এয়া দেৱী মাক দেখিছেনে বাৰু, ইমান ধুনীয়া লাগিছে দেখিবলৈ। পূজা কৰি থকা হৈছে আৰু এইজনী মই। আৰু এইপিনে মেলাবোৰ বহিছে আৰু ভাল লাগিছে দেখি পিনি, কিন্তু কিনিবলৈহে পইচা নাই বাৰু দেই, বহুত দাম কৰিছে বস্তুবোৰ। আৰু দেখিও ভাল লাগে আচলতে, আমি প্ৰথমে চাই ঘূৰি ফুৰিছোঁ আৰু দেই। আৰু এইপিনে দেখিছেনে বাৰু ঝুমকা কেইযোৰ ওচৰলৈ আহিলোঁ, ইমান ধুনীয়া লাগিছে ঝুমকা কেইযোৰ। ময়ো ল'লোঁ বাৰু দেই, এযোৰহে লৈছোঁ বাৰু, কিন্তু ভাল লাগিছে আৰু দেখি থাকিলে লৈ থাকোঁ লাগি থাকে। গতিকেলৈ বহুত দেৰি তাত ৰৈ নাথাকিলোঁ আৰু চাই পিনি গুচি আহিলোঁ। আৰু এইপিনে আকৌ এই পুতলাটো লাগে ধুনীয়া তাইক, কিন্তু কিনিবলৈ পইচা নাই আৰু চায়ে উপভোগ কৰিছে। তাৰ পৰা আমি আহি আছোঁ আৰু পোনে পোনে। বস্তুবোৰ ধুনীয়া ওলাইছে, খালি দামটো অলপ বেছি। ফুলখিনি দেখিছেনে বাৰু, ইমান মৰম লগা। মই কিন্তু ভিডিঅ'টো নকৰি নোৱাৰিলোঁ আৰু দেই, কৰি দিলোঁ ভিডিঅ'টো, ভাল লাগিছে। আহি আছোঁ আৰু আমি দুইজনী। দেখিছেনে মই দুটাকৈ বেগ লৈ আহিছোঁ। মানুহে ভাবিব মই বহুত কিবা কিবি লৈ আহিছোঁ, কিন্তু মই গম পাইছোঁ আৰু কি লৈছোঁ। একোৱেই নাই আচলতে, মানুহজনৰ জেকেটটোহে সোমাই আছে তাত, বেগটো দি থৈ গ'ল মোক। আৰু দলৈ পিনে আহি আছোঁ আৰু বতৰটো কিন্তু বেয়া কৰি আহি আছে দেই, অকস্মাত বেয়া কৰি দিলে বতৰটো। অলপ সময়ৰ পাছত এয়া দেখিছেনে আকৌ পূৰা মুষলধাৰ বৰষুণ আহি গ'ল আৰু আমি দুইজনী ৰৈ আছোঁ আৰু আৰু অত্যাধিক বৰষুণৰ অন্তত লাহে বতৰটো মুকলি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু দেই। আৰু বতৰৰ মহিমাটো দেখিছেনে, বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে। এয়া খন্তেক সময়ৰ পিছতে আকৌ ৰ'দ দিলে আৰু লাহে ধীৰে মানুহবোৰ ওলাইছে আৰু আমি দুইজনীও ওলাম আৰু এতিয়া ইয়াৰ পৰা। লাহে ধীৰে আহি আছোঁ আৰু আমি দুইজনী দলৰ পাৰে কেনি যাওঁ কি কৰোঁ। গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু আমাৰ লগতে। আৰু ইয়াৰ আধা ৰাস্তাতে মোৰ প্ৰিয় খিচিৰি পাই গ'লোঁ, দেৱী মাৰ প্ৰসাদ, আৰু মই খাই ল'লোঁ আৰু। দুখনে খাইছে, এখনে খাই আনটো মানে খা বাপা ৰিয়েলকৈ দুখনে খাইছে, এখনে লৈ খালি হয়চোন। বতৰটো চাওকচোন, আমি পুখুৰী পাৰে আহি আছোঁ এতিয়া দেই। ভাবিছোঁ পাৰ্কত সোমাই চাই যাওঁ, কিন্তু আজি খোলা নে বন্ধ জানো। সোমাই আহিলোঁ। দুজন
এতিয়া সোমাই আহিছোঁ দেই খাই পেলাই আহি আছোঁ কৰিবা দেই সাৱধান দেখাই চাওঁ ইয়াতে ফটো চটো দিব ইমান নাই আৰু ঘৰলৈ ৰাওনা হ'ব লাগিব ইয়াতে অলপ দেৰি থাকোঁ আৰু কেনেকুৱা লাগিছে জানো পাই থাকি পিনি যামগৈ আৰু চাওকচোন এই দেখিছেনে আমাৰ আইডিয়া ফটো মাৰিবলৈ ষ্টাৰ্ট ঠিক আছে ফটো মাৰি দিম মই কাজিৰঙাখন অকণমান আধাৰে দি আমাৰ ইয়াতে পাৰ্কৰ যোগেদি আপোনালোকে দেখিবলৈ পাব শিৱসাগৰত পাব দেই শিৱসাগৰলৈ আহিব কিন্তু এতিয়া বন বহুতখিনি হৈছে জোক চোক লাগে বুলি ভয় লাগে তথাপিও এইপিনে দেখিছেনে আমাৰ আৰু এইপিনে দেখিছেনে গৰিলা নে চিম্পাঞ্জী নামটো নাজানো বাৰু দেই ভাল লাগিছে আৰু তাই আকৌ ফটো মৰাতহে চবতে অকল য'তে পায় ত'তে অকল ফটো মাৰে আৰু গৈ পেলাই ৰৈ দিয়েগৈ মই মাৰিব লাগে আৰু ময়ো যোনদিনাখনত সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ ওলমি ল'লোঁ আৰু অলপ সময় আগতে চুৰিও চালোঁ এবাৰ যদি জুম কৰি চালে ইয়াত আপোনালোকে সৰু সৰু চীনা জোকো পাব দেই গতিকেলৈ সাৱধানকৈ আগবাঢ়িব ময়ো সাৱধানকৈ আগবাঢ়িছোঁ আৰু বতৰটো মুকলি কৰা অলপ সময়ৰ পিছতে আকৌ দেখিছেনে বাৰু বতৰটো গোমা কৰি আহিলে আকৌ চিপ চিপকৈ বৰষুণ অহা আৰম্ভ কৰিলেই আৰু এইবাৰ কিন্তু বৰষুণত তিতিলোঁ দেই অলপ অৱশেষত দুইজনী আহি পিনি এইটো দেখিছেনে ডাঙৰ ছাতিটোৰ তলতে ৰৈ আছোঁ আৰু কিন্তু তাতো শান্তি নাপালোঁ এগালমান পৰুৱা আছিলে বৰপুখুৰীপাৰত আমি দুজনী এতিয়া বাই ভনী ৰৈ আছোঁ ইয়াৰ পৰা সোনকালে ঘৰলৈ যামগৈ আৰু দেই বতৰটো মানে বহুত বেছিয়ে বেয়া কৰিছে আৰু কি আৰু মানে আকৌ এবাৰ বৰষুণ আহিব আমি আহি আছোঁ এতিয়া পুখুৰী পাৰে পাৰে মোৰ চুলিখিনি বেয়া হৈ থাকিলে চুলিখিনি ভাল কৰি লৈছোঁ আৰু সেইখিনি ভণ্টি আৰু সেয়া মোৰ পিছফালে শিৱসাগৰ বৰপুখুৰী চাওকচোন কিমান মানুহ এতিয়া হৈছে আৰু এতিয়া ৰাতিকৈ বেছি হ'ব যিহেতু আমাৰ ঘৰটো অলপ দূৰত হয় সেইটো কাৰণে আমি দিনতে আহিলোঁ আৰু নেকি আহিলোঁ দিনতে আহিলোঁ আৰু বেক কেমেৰাকৈ কৰি দেখাইছোঁ আমাৰনো মুখকেইখন কিমান চাই থাকিব গতিকে এইকে দেখাই দিছোঁ আৰু অকণমান লাজুকীলতা চ' এতিয়া অলপ সময় ঘূৰা ফুৰাৰ পিছত আৰু আমাৰ যাব হৈ গ'ল আৰু বহুতেই হ'ল বাৰু ইয়াতে ই মাজতে টপকি গ'ল দেই খাই দে দেখা খাই আৰু এনেই আমি ঘৰলৈ গৈ থাকোঁ আৰু সম্বি আকৌ লগ পাম দেই হাই কালি যিহেতু আহি পৰা অলপ দেৰি হ'ল বহুত ভাগৰ লাগিলে আমাৰ আহি পাই আমি শুই থাকিলোঁ আজি যিহেতু নেক্সট ডে হয় ভিডিঅ'টো আমি ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ যদি আমাৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই